বন্ধুসকল আজি আপোনালোকক আৰু এটা নতুন ভিডিঅ' লৈছো এইটো ভিডিঅ'ত আপোনালোকক দেখুৱাই দিম প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা প্লাস আপুনি কেনেকৈ এইটো সাৰ্টিফিকেট বনাব ইয়াতে মই এইটো যে ডিটেইলছ দেখুৱাই দিম আপুনি মোৰ ভিডিঅ'টো সম্পূৰ্ণভাৱে চাই থাকক আপুনি কি কৰিব গুগল ক্ৰোম ব্ৰাউজাৰত আহিব আৰু এতিয়া ইয়াতে সাৰ্চ বক্সত লিখিব আপুনি plus.mygov.in আপুনি লিখি সাৰ্চ কৰিব আৰু আপুনি এইটো পেজত আহি যাব আৰু যদি আপুনি হেতু কৰিব নোৱাৰে তেনেহলে মোৰ ভিডিঅ'ৰ ডেসক্ৰিপশনত আপুনি লিংকটো পাই যাব লিংকত ক্লিক কৰিলে ডাইৰেক্ট আপুনি ইয়াতে আহি যাব তাৰ পিছত আপুনি কি কৰিব ইয়াতে টেক প্লেস আপুনি ইয়াতে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখতে এনেকুৱা এটা পেজ খুল খাব তাৰ পিছত আপুনি ইয়াতে কি কৰিব সিলেক্ট ইয়াতে আপোনাৰ হেৰিটো ইয়াতে সিলেক্ট কৰি দিব কুমাৰী মিষ্টাৰ কোনটো আছে আপোনাৰ হেতু সিলেক্ট কৰি দিব তাৰ পিছত আপুনি কি কৰিব ইয়াতে আপোনাৰ নামটো দিব তাৰ পিছত আপুনি কি কৰিব জেন্ডাৰ আপোনাৰ যেটো জেন্ডাৰ আছে হেতু আপুনি ইয়াতে সিলেক্ট কৰি দিব তাৰ পিছত আপুনি কি কৰিব আপোনাৰ জন্ম তাৰিখ হেতু সিলেক্ট কৰি দিব তাৰ পিছত আপুনি কি কৰিব পিন কোড আপুনি ইয়াতে আপোনাৰ পিন কোডটো দি দিব মোৰ পিন কোডটো মই দি আছো আপুনি ইয়াতে আপোনাৰ পিন কোডটো দিব দিয়াৰ পিছত আপুনি কি কৰিব আপোনাৰ স্টেট আপুনি স্টেটটো ইয়াতে দিব দিয়াৰ পিছত আপোনাৰ ডিস্ট্ৰিক্টটো আছে ডিস্ট্ৰিক্টটো আপুনি সিলেক্ট কৰিব মোৰ ডিস্ট্ৰিক্টটো মই সিলেক্ট কৰিছো কৰাৰ পিছত আপুনি কি কৰিব ইয়াতে মোবাইল নাম্বাৰ আৰু ইমেইল এই দুটা ইয়াতে এন্টাৰ কৰিব কৰাৰ পিছত আপুনি কি কৰিব ইয়াতে তলৰ প্ৰসিড ফৰ ল্যাঙ্গুৱেজ সিলেক্ট আপুনি কি কৰিব ইয়াতে ক্লিক কৰি দিব প্ৰসিডত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখতে এনেকুৱা অপচন খোল খাই যাব তাৰ পিছত আপুনি কি কৰিব আপোনাৰ যেটো ল্যাঙ্গুৱেজ আছে এইটো ল্যাঙ্গুৱেজ এটা সিলেক্ট কৰি লব ইয়াতে দুটা ল্যাঙ্গুৱেজ দিয়া আছে ইংলিশ আৰু হিন্দী মই ইংলিশটো ইয়াতে সিলেক্ট কৰি লৈছো তাৰ পিছত আপুনি কি কৰিব ৰেড প্লেস আপুনি ইয়াতে ক্লিক কৰি দিব ৰেড প্লেসত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখতে এনেকুৱা এনে হ্যান্ডৰাইটিং এনে টাইপ হৈ যাব আৰু এটা ওটিপি আহিব আপুনি ওটিপিটো কপি কৰি লব কপি কৰি লোৱাৰ পিছত আপুনি এইখিনি ভালদৰে পঢ়িব ইয়াতে পঢ়াৰ পিছতে আপুনি কি কৰিব প্লেস আপুনি ইয়াতে কি কৰিব ইয়াতে ক্লিক কৰি দিব প্লেসত ক্লিক কৰি দিয়াৰ পিছত আপুনি কি কৰিব যেটো ওটিপি আপোনাৰ তাত আহিছে এইটো ওটিপিটো ইয়াতে এন্টাৰ কৰিব এন্টাৰ কৰাৰ পিছত আপুনি কি কৰিব সাবমিটত ক্লিক কৰি দিব আপোনাৰ ওটিপিটো এন্টাৰ কৰাৰ পিছত সাবমিট কৰাৰ পিছত আপোনাৰ সন্মুখতে আৰু এটা পেজ খুল খাব ইয়াতে আপুনি ভালদৰে লক্ষ্য কৰিব ইয়াতে আপোনাৰ প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা প্লেস ইয়াতে আহিছে তাৰ পিছত আপুনি ইয়াৰ পৰা সাৰ্টিফিকেটটো কেনেকৈ ডাউনলোড কৰিব ইয়াতে লিখা আছে ডাউনলোড সাৰ্টিফিকেট আপুনি ডাউনলোড সাৰ্টিফিকেটত ক্লিক কৰি দিব মই ডাউনলোড সাৰ্টিফিকেটত ক্লিক কৰি দিছো তাৰ পিছত ওকে ক্লিক কৰি দিব ওকে ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখতে ডাউনলোড কৰি মই দেখুৱাই দিম মোৰ সাৰ্টিফিকেটটো আপুনি কি কৰিব ডাউনলোডত ক্লিক কৰি দিব ডাউনলোডত ক্লিক কৰি দিয়াৰ পিছত আপুনি ইয়াতে চাব ডিটেইলছত ক্লিক কৰিব ডিটেইলছত ক্লিক কৰাৰ পিছত আপুনি ইয়াতে চাব মোৰ সাৰ্টিফিকেটটো ডাউনলোড হৈ আছে ইয়াতে মই আপোনাক দেখুৱাই দি আছো ডাউনলোড হোৱাৰ পিছত মই আপোনাক ওপেন কৰি আপোনাৰ সন্মুখতে মই ডাউনলোড কৰি দেখুৱাই দি আছো এইটো ডাউনলোড হৈছে সাৰ্টিফিকেট ফসল বীমা প্লাস সাৰ্টিফাইড দিস ইজ সাৰ্টিফাইড মোৰ এইটো আতিফুৰ ৰহমান এইটো আৰু ইয়াতে চাব কিআৰ কোড আছে এইটো হৈছে ফসল বীমা প্লাস সাৰ্টিফিকেট আপুনি এনেকৈ আপোনাৰ সাৰ্টিফিকেটটো বনাই ল'ব যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনে ভিডিঅ'টো এটা লাইক কৰি দিব তাৰ লগতে চেনেলটো সাবস্ক্ৰাইব কৰি ঘণ্টিটো বজাই ৰাখিব